মুৰকং চেলেক্ট মহাবিদ্যালয়ৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলগীয়া প্ৰাক্তন ছাত্ৰ সমাৰোহ নিচেই সমাগত 16 আৰু 17 মাৰ্চ তাৰিখে আমি আয়োজন কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। 16 আৰু 17 মাৰ্চ তাৰিখে আমাৰ সকলো প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰাক্তন ছাত্ৰসকলে আৰু জোনাইবাসী ৰাইজে সহায় সহযোগিতা কৰিবলৈ অতি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু আমি বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে এই প্ৰাক্তন ছাত্ৰ সমাৰোহৰ অনুষ্ঠানত সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ প্ৰথমবাৰ হ'ব মুৰকং চেলেক্ট মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ আৰু 40 বছৰীয়া এই প্ৰাক্তন ছাত্ৰ সমাৰোহটি খুব সাফল্যমণ্ডিত কৰিবৰ কাৰণে প্ৰতিজন মুৰকং চেলেক্ট মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰাক্তন ছাত্ৰ সমিতিৰ তৰফৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। প্ৰথম কাৰ্যসূচীত আমাৰ আছে কেত্ৰ উন্মোচন। কেত্ৰ উন্মোচন আমি প্ৰাক্তন ছাত্ৰ সমিতিয়ে মহাবিদ্যালয়খন আমি যিখিনি আমি দি গৈছোঁ এইখিনি আমি উন্মোচন কৰিম। আৰু গুৰু পূজন অনুষ্ঠান আছে। প্ৰত্যেকজন আমাৰ প্ৰাক্তনে হওক বা বৰ্তমানৰ শিক্ষাগুৰুসকলক আমি গুৰু পূজন অনুষ্ঠান আছে, সকলোকে আমি আহ্বান জনাইছোঁ এই গুৰু পূজনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ। আৰু দ্বিতীয়তে আছে আমাৰ প্ৰথম দিনা 16 মাৰ্চ সাংস্কৃতিক অনুষ্ঠান হ'ব। প্ৰত্যেকজন প্ৰাক্তনীয়ানসকলৰ বাবেহে এই সাংস্কৃতিক অনুষ্ঠান হ'ব। গতিকে আমাৰ প্ৰাক্তনীয়ান এই অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সাংস্কৃতিক সন্ধিয়াত আমাৰ নিতম দক্ষিণী তৰাৱতী বৰীয়াক আমি উদ্যোতক হিচাপে নিমন্ত্ৰণ জনাইছোঁ প্ৰথম দিনা 16 মাৰ্চত। গতিকে আমি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ যে আমাৰ প্ৰথম দিনা যি কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰসকলৰ দ্বাৰা গীত পৰিৱেশন কৰা হ'ব, এয়া আমাৰ প্ৰথম দিনা কাৰ্যসূচী হ'ব।